নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক প্ৰথমে স্বাগতম জনাই লৈছোঁ। আৰু আজি মই আপোনালোকৰ কাৰণে ৰেচিপি লৈ অহা নাই। আজি মই এফালে যাম, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। এফালে মানে ওচৰতে থকা বেংকটোলৈ যাম, দুটামান কাম আছে। আৰু আমাৰ ঘৰৰ পৰা সেই বেংকটো পোৱালৈকে কিনো পাওঁ সেইখিনিও আপোনালোকক দেখুৱাই যাম বুলি ভাবিলোঁ। ভাল লাগিলে ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক কমেণ্ট কৰি মোক জনাব। মই ভণ্টিৰ লগত গৈ আছোঁ আৰু তাই বোলে মাস্কখন ৰাস্তা পালেহে লগাব, ঘৰৰ পৰা ওলাওঁতে লগোৱা নাই। আমি গৈ আছোঁ। এইটো আমাৰ ঘৰৰ পৰা ওলাই যোৱা ৰাস্তাটো বৰষুণৰ কাৰণে বিৰাট বেয়া হৈ আছে। কালি পৰহিতে অলপ ইটা পেলালে, সেইকাৰণে অলপ ওলাই যাব পৰা হৈছে। ওলাই এইটো ৰেল লাইন পায় আৰু এতিয়া আমি সোঁফালে যাম। বিৰাট ৰ'দ দিছে, কিন্তু দুইজনী খোজকাঢ়িয়ে গৈ আছোঁ। এইখন এখন স্কুল হয়। তাৰ পৰা অলপ আগলৈ গৈয়ে এই দেখিছে ফুটপাথতে দোকান আছে। তাৰ পৰা অলপ আগলৈ গৈ এইটো মন্দিৰ হয়। ইয়াৰ পূজাৰীজনে বিভিন্ন ৰোগৰ ঔষধ দিয়ে বুলি শুনিছোঁ। আৰু তাৰ ছাইডৰ ৰাস্তাটোৱে চিনামৰাৰ সাপ্তাহিক বজাৰখন পায়, কিন্তু লকডাউন হোৱাৰ পৰা এই বজাৰখন বহা নাই। নহ'লে সদায় দেওবাৰে প্ৰতিটো দেওবাৰে বজাৰখন বহে। তাৰপিছত এইটো সোঁফালে মছজিদ। তাৰপৰা অলপ আগলৈ গৈয়ে বেংকটো পাম। 10-15 মিনিটৰ বাট বেংকত আহি পাই গ'লোঁ। কিন্তু লাঞ্চ টাইম হৈ আছে, সেইকাৰণে বেংকৰ দুৱাৰ লগাই থৈছে আৰু মানুহ বেছি নাই, 3জনমান মানুহ আছে। বিৰাট গৰম বাহিৰত, সেইকাৰণে ঘামি জামি অৱস্থা বেয়া হৈ গ'ল খোজকাঢ়ি আহোঁতে। এতিয়া ঘৰ আহি পালোঁ। 4টামানেই বাজিলে। বেংকত বহুত দেৰি হ'ল, কাৰণ আপোনালোকক যে দেখাইছিলোঁ মই, তাত মাত্ৰ 3জনমানহে মানুহ আছিলে। কিন্তু 5 মিনিটমানৰ ভিতৰতে বহুত বেছি মানুহ হৈ গ'ল। তো সেইকাৰণে আমাক লাইন পাতিবলৈ দিলে আৰু এজন এজনকৈ নিজৰ কামবোৰ কৰি ল'বলৈ ক'লে। তো সেনেকৈ কৰি থাকোঁতে বহুত দেৰিয়ে হৈ গ'ল আৰু ওলাব লওঁতে বৰষুণ দিলে। তো যেনে তেনে আহি ঘৰ পালোঁ। সেইকাৰণে আৰু আপোনালোকক একো দেখুৱাব নহ'লে। আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে, প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব নতুনসকলে, আৰু কমেণ্ট কৰিও জনাব কেনেকুৱা পাইছে। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। এইটো ভিডিঅ' ইয়াতে শেষ কৰিলোঁ। বাই বাই।